মাতৃ অসমা অনন্তৰত্ন সম্ভৱা। ললে আহি ঠাই হাতী পতি চিকি মিকি নাচি নাচি যোন ধনে লখিমপুৰ গীত আছাম ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আজি আমি মাঘ বিহু উপলক্ষে আমাৰ গাঁৱত অনুষ্ঠিত হৈ থকা বিভিন্ন ধৰণৰ প্ৰতিযোগিতাসমূহ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। তো আপোনালোকে স্কিপ নকৰি প্ৰথমৰ শেষলৈকে অনুগ্ৰহ কৰি চাই দিব বুলি আশা ৰাখিছোঁ। লগতে যদি ভিডিঅ'টি ভাল পায় অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিহেতু অনুষ্ঠান চলি আছে, অনুষ্ঠান চলি থকাৰ সময়ত ভিডিঅ'টো প্ৰস্তুত কৰাৰ কাৰণে মাইকৰ মাতবিলাক আহি গৈছে, সেইকাৰণে ক্ষমা বিচাৰিছোঁ। কৈ থওঁ, আমাৰ গাঁৱত প্ৰত্যেক বছৰে মাঘৰ বিহুৰ দিনাখন বিভিন্ন ধৰণৰ খেল ধেমালিৰ প্ৰতিযোগিতা হয়। সেই প্ৰতিযোগিতাসমূহকে মই এই ভিডিঅ'টিত উপস্থাপন কৰিব বিচাৰিছোঁ। তো আমাৰ গাঁৱৰ কণ কণ মইনাসকল বা গাঁৱৰ যুৱক যুৱতীসকল, বোৱাৰীৰ পৰা আৰম্ভ কৰি বৃদ্ধসকললৈকে সকলো মানুহেই অংশগ্ৰহণ কৰিছে বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত। আপোনালোকে ভিডিঅ'টিত দেখিবলৈ পাব। শক্তি পৰীক্ষা দেখিছে, ইয়াতে এফালে চাওক, বস্তুবিলাক মই দেখাবলৈ চেষ্টা কৰিছোঁ। এইবিলাক বস্তু আছে আৰু প্ৰতিযোগীয়ে এইদৰে সুন্দৰকৈ চাইছে, চোৱাৰ পিছতে বিচাৰকৰ সন্মুখত গৈ পিনে নামবিলাক ক'ব লগা হৈছে। আৰু এইদৰে মাঘৰ বিহু উপলক্ষে স্মৃতি শক্তি পৰীক্ষাৰ প্ৰতিযোগিতাখন সুন্দৰভাৱে আমাৰ গাঁৱত অনুষ্ঠিত হৈছে। এয়া প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে স্মৃতি পৰীক্ষাৰ প্ৰতিযোগিতাত। এয়া মোৰ ল'ৰালি কালৰ বন্ধু বাস্তৱে আমাৰ গাঁৱৰ এই প্ৰতিযোগিতাখনৰ বিষয়ে কিনো কয় আহকচোন শুনো। ভোগালী বিহুৰ ওলগ যাছিলোঁ। গত এইবছৰৰ দৰে আমি এইবছৰো আনুভোগবাৰী লেকাম পথাৰ সমন্বয় যুৱ সংঘৰ উদ্যোগত আমাৰ যুৱ সংঘৰ প্ৰাংগণত কণ কণ মইনা মইনীহঁতৰ পৰা আৰম্ভ কৰি আমাৰ জ্যেষ্ঠজনলৈকে মিলিজুলি আমি যি আনন্দ উপভোগৰ মাজেদি ল'ৰালি কালৰ বাল্যবন্ধু বিতুলে আপোনালোকক সকলোকে মাঘৰ বিহুৰ লগ যাচিছে। সমূহ গাঁওবাসী সকলো ব্যক্তিলৈ ভোগামতে ভোগালী বিহুৰ ওলগ জনাইছে। এয়া গৌতম কাই আৰু এফালে নলিন আছে আৰু এয়া বাস্তৱ। আমাৰ গাঁৱৰ আন এক প্ৰতিভা চাওক, মানসজ্যোতি গগৈৰ বাঁহী বাদন পৰিৱেশন কৰিব মানসজ্যোতি গগৈ।
আমাৰ গাঁৱৰে সুন্দৰ কণ্ঠৰ অধিকাৰী আমাৰ মিণ্টুকাই গান গাইছে। এয়া মোৰ মাহীৰ ছোৱালী কাকু। এয়া মোৰ বন্ধু বাস্তৱৰ পত্নী মাতু লাহন, সুন্দৰ কণ্ঠৰ অধিকাৰী। শুনকচোন। হাতী পতি সিকিমিকি নাচি নাচি যায় জোন ধনে জোনালিতে তৰাৱতী চায় হাতী পতি সিকিমিকি নাচি নাচি যায় জোনে কৈ তৰাৱতীক মোৰ ফালে চায় ৰূপুৱাৰীৰ হাতালি চৰাই জাকি যায় চকুত লাগিল মোহনী তাৰ চকুত লাগিল মোহনী মিউজিক শ্বেয়াৰ প্ৰতিযোগিতা। চাই দেখো এয়া আমাৰ গাঁৱৰ বোৱাৰীসকল। টেকেলি ভঙা প্ৰতিযোগিতা। মাঘ বিহুৰ লগত সংগতি ৰাখি লটাৰী প্ৰতিযোগিতাও অনুষ্ঠিত হৈছিলে। চাওঁচোন। এয়া সুশান্তৰ বাহিবাদন। লটাৰী খেলৰ প্ৰথম বিজেতা আমাৰ গাঁৱৰে আইতা। ভিডিঅ'টিৰ পৰা বিদায় লোৱাৰ আগমুহূৰ্তত আপোনালোকে চাওক এই নৃত্য। মাতৃ